ইয়াত কল কৰোঁ পাবজি কাৰণে হাও মহেশে আৰু কিয় ফোন কৰে হেল্ল' ঐ ভাই অঁ পাবজি খেলোৱা খেলোৱা দে মই অনলাইন আহি আছো দে দে One eternity later. Five minutes later. ঘৰকান্ত আছে বে তাকো মাতো যোগেন আছে মই যোগেনক মাতো যোগেন আহিব ও ভাই কি খবৰ তহঁতৰ ভালে আছা না এই টিপটপ পুৰা দিনভৰ পাবজি খেলি আছোঁ আৰু লকডাউনৰ মজা ভাই হয় বে মোৰে দুখ খেলিব ষ্টাৰ্ট কৰাৰ লগে লগে গাৰ্লফ্ৰেণ্ডে কল কৰা আৰম্ভ কৰে বিশ্বাস কৰ ভাই একদম ষ্টাৰ্ট দিলে ফোন আহিছে জানে না কি কবি ভাই চেম দুখ মোৰো তোৰ নিচিনা একেই পৰিস্থিতি শুনছা হৰকান্ত আমি ছিংগলে বেষ্ট ঠিকেই কৈছা ভাই ঠিক কৈছা তই One eternity later. আহিলে কল আকৌ কৰিছে এইবাৰ ৰিচিভ কৰিবই লাগিব অঁ কোৱা হেল্ল' কি হ'ল তুমি যে ফোন চোন উঠোৱা যে মোৰ মানে পাবজি এক গেম ষ্টাৰ্ট দিছিলোঁ ঠিকেই আছে মোৰ কি পাবজিয়ে ডাঙৰ ন ময়ো জান ঠিকেই আছে আজিতে ডিচাইড কৰি লোৱা মই একো নাজানো ফাৰ্ষ্ট পাবজি নে মই ডিচাইড কৰি লোৱা বাছ অ'কে বাই হেল্ল' ফোন কাটি দিলোঁ হেল্ল' One eternity later. আৰু নেৰিছোঁ আৰু মাৰ মোৰ ওচৰত এনিমি আছে কি হ'লে ভাই গেমখনৰ মাজত অফলাইন হ'লি যে ভাই নকবি বে গাৰ্লফ্ৰেণ্ডে কল কৰিছিল কৈছে কি তাই নহ'লে পাবজি মই এতিয়া কি কৰোঁ তহঁতে কচোন চা ভাই ভালটো তই পাইছা চ' যি ভাল দেখা কৰ আৰু আমাৰ ক'ব লগা একো নাই এতিয়া। কি ক'ম আৰু बात दिया है लड़की का प्यार हमें प्यारा पबजी का प्यार 5 minutes later. হে ৰচোন মোৰ ফোন এটা আহিছে হেল্ল' হেল্ল' জান কোৱা কি কৰি আছা আজি তো মোক এবাৰো কল কৰা নাই যে মই মানে দেউতাৰ লগত কাম এটা কৰি আছিলো অঁ দুটা হেল্প কৰি আছা নেকি তুমি ক'ৰবাত পাবজি খেলি থকা নাইতো এই পাবজি খেলে নেকি পাবজি মই খেলা নাই দেই নেখেলো পাবজি চাবজি নেখেলো দেই টাইম আছে নেকি আমাৰ ওচৰত আমি দেউতাৰ লগত লাগি আছো কামত টাইম নাই পাবজি চাবজি খেলিব দিয়া নহ'লে ফ্ৰী হৈ কল কৰিবা হেল্প কৰি লোৱা ঠিক আছে দিয়া হ'ব দিয়া মই তাক পিছতকে ফোন কৰিম দেই দিয়া কৰিবা কিন্তু দিয়া ঠিক আছে দিয়া কি টক বন্ধ কৰিছিল নেকি ভাই কি কবি দেউতাৰ লগত থকা বুলি কৈ মিলি থৈ দিলো চিন্তা নাই আৰু খেলি থাকিব পাৰিম বেলেগ বস্তু পে কি যে ক তই এনেকে লাজ নিদিবি দেই নাপায় এয়েহে আমাৰ প্ৰেমিক যিমান যি হওক চব ঠিকে ৰাখে ঠিকেই কৈছে হৰণৰ দৰে বুদ্ধি এটা যদি মোৰ মাথাটো আহি লয়
মস্ত এটা বেল তাৰমানে মই